এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া চাওক ভণ্টিয়ে কিমান ধুনীয়াকৈ ইনডোৰ প্লেণ্টবোৰ এনেকৈ পানী দি মেলি ৰাখিছে, খুব ভাল লাগিছে। সেইটো কাৰণে আপোনালোককো অলপ দেখাই দিছোঁ। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টো ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ আজি ৰাতি খানা, লোকেল চিকেন কাটি আছে। এফালে মুখখন দেখাবলৈ মানা কৰিছে, সেইকাৰণে নাই দেখুওৱা। এয়া চাওক কেনেকৈ কাটিছে মাংস, পূৰা কাটিছে ৰাইজে। ধুনীয়াকৈ কাটা দেই। কেনেকৈ কাটে এবাৰ দেখাই দিয়া, এক ঘাপ মাৰি দিয়া। পিছে নহ'ল, এবাৰ হ'ল। হাতে টানি ৱালতহে হৈছে দেই। আমাক দা বদোৱা, দা বদোৱা হেনো। দা বদোৱা হ'লে আৰু এইবোৰ কি হ'ব? আৰু তোৰ মানে কি কৰিছে? চাই আছে। কিয় চাই আছা তুমি? কাটিবলৈ। তুমিতো কটা নাই। মজা। হ'ব ৰেডি কৰা, আমি খাবলৈ ৰেডি আছোঁ। এয়া হৈ আছে এফালে আৰু এইফালে। এয়া চাওক মাংস ইমানখিনি ওলালে, আৰু এইফালে এইবোৰ পিঁয়াজ আলু এইবোৰ কাটি লোৱা আছে, আদা নহৰু পেষ্ট। মোৰ ভাগত পৰিছে মাংস বনোৱা। এতিয়া মাংসখিনি মেৰিনেট কৰি লওঁ। আদা নহৰু পেষ্ট, পিঁয়াজ অলপ দি লৈছোঁ, হালধি, পিছত নিদিওঁ আৰু একেবাৰে দি দিছোঁ হালধি অলপ সৰহকৈ দিব লাগে মাংসত, কাৰণে হালধি দিছোঁ। আৰু এইটো মিট মছলা জোখমতে, আৰু অলপ নিজে পিচি লোৱা মছলা আছে, সেয়াও দি ল'ব লাগিব। মিঠাতেল অলপ এনেকৈ ভালদৰে সানি ল'ম। মছলাখিনি দি হাতেৰে সানিলে বেছি ভাল হয়, সেইটো কাৰণে হাতেৰে সানিছোঁ। এয়া এতিয়া মই মাংস বনাবলৈ আহি গ'লোঁ। আপোনালোকে প্ৰায়বোৰ ভিডিঅ'তে দেখে চাগে মই জুইতে মাংসটো বনাওঁ। জুইত বনালে টেষ্টটো অলপ বেছি ভাল হয়, সেইবাবে। আৰু মই আজি কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ কৰা নাই, জাষ্ট আপোনালোকক এনেই অলপ দেখাই দিছোঁ। চাই থাকিব ভিডিঅ'টো। আৰু মাংস বনালে নহয় খুব বেছি ভাজিব লাগে। পূৰা লৰাই ভালদৰে ভাজিলে মানে মাংসৰ টেষ্টটো অলপ বেছি ভাল হয় বুলি কয়, বাবে মই পূৰা লৰাইছোঁ। বহুত টাইম লৰাই ভাজি আছোঁ, তেতিয়া মানে চব মছলা ফ্লেভাৰবোৰ মাংসত লাগি যায় যে, সেইবাবে। দিছোঁ আদা নহৰু আৰু পিচি লৈ গোটা মছলাখিনি। ভালদৰে লৰাই দিম। ঢাকনা লগাই থৈ দিছোঁ।
পোলাও ধুনীয়াকৈ সিজি গ'ল। দেখিবলৈতো ভালে লাগিছে, খাবলৈ কেনেকুৱা হয় নাজানো। ধোঁৱাবোৰ আহিছে পুৰা। মাংসখিনি কালাৰটো ধুনীয়া আহিছে, কিন্তু ইয়াত অলপ বেলেগ দেখাইছে। চব খাবলৈ কেনেকুৱা হয় নাজানো। আৰু এইখিনি পোলাও, এইফালে বুটৰ চাটনি, এইফালে সজাই দি আছে ভণ্টিয়ে ভিনিয়েকৰ কাৰণে। আৰু এইফালে 2 পিচমান মাছো আছে। কাইলৈ যিহেতু ঘৰলৈ যামগৈ, সেইবাবে ভণ্টি আজি স্পেচিয়েলি এয়া পোলাও বনাইছে। পোলাওখিনি দেখিবলৈ ভাল লাগিছে, চাউলখিনি এটা এটা হৈ আছে, খাবলৈও ভালেই হ'ব। তেনেহ'লে চাই থাকক ভিডিঅ'টো। এইখন আজিৰ আমাৰ থালখন। সিম্পল কিন্তু টেষ্টি। কেনেকুৱা হৈছে? মজা। এয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। আজি যাওঁগৈ ঘৰৰ পৰা। ব'লক গৈ থাকোঁ, একেবাৰে ঘৰত গৈ লগ পাই আছোঁ। বহুত বেয়া লাগিছে মনটো, ইমান দিন থাকিলোঁ। আজি যাওঁগৈ, আহিম সোনকালে। হৈ গ'ল। যাওঁ দেই, যাওঁ দেই। বাই বাই। বাই বাই। হ'ল। ঘৰ আহি পাই খাই আছোঁ আনাৰস। ঘৰৰ হয়, মায়ে দি পঠাইছিলে, গৰমত খাবলৈ ভাল। হাই ফ্ৰেণ্ড, আমি ঘৰ আহি পালোহি আৰু মায়ে মোলৈ সৰু সৰু কিছুমান বস্তু ঘৰৰ পৰা দি পঠাইছে। ব'লক আপোনালোকক দেখাওঁ মায়েনো কি কি দি পঠাইছে। এইখিনি দি পঠাইছে ঘৰৰ চাউল, আৰু এইফালে চাটনি বনাবৰ কাৰণে মান ধনিয়া পাত, তাৰপিছত মচন্দৰী আৰু নৰসিংহ পাত, তাৰপিছত এইফালে ঘৰৰ লোকেল ডিম, আৰু এইটো টেঙামৰা পাত, কেইটামান বেঙেনা আৰু সৰু সৰু জলকীয়া, এইটো দীঘল জলকীয়া, আৰু এইফালে নেমু ঘৰৰ আৰু কলডিল এটা। এইখিনি বস্তু মায়ে মোলে বুলি দি পঠিয়াইছে। মানে ঘৰৰ ফ্ৰেছ বস্তু ইয়াতো পোৱা নাযায় তেনেকৈ, সেইটো কাৰণে মায়ে দিছে ঘৰৰ পৰা ফ্ৰেছ বস্তু। এইখিনি নেমু মামাই লৈ আহিছিলে। মামাহঁতৰ ঘৰত বহুত নেমু আছে, আৰু এইকেইদিন ইমানেই গৰম পৰিছে, নেমুখিনি দেখি খুব ভাল লাগিলে মনটো। থেংক ইউ মামা। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ভিডিঅ'ত। বাই বাই।